যোৰহাটৰ বাঘমৰা বনভোজস্থলীত অঘটন। বনভোজ খাবলৈ গৈ পানীত পৰি মৃত্যু এগৰাকী ছাত্ৰীৰ। ছাত্ৰীগৰাকীৰ নাম প্ৰজ্ঞাশ্ৰী ফুকন। বন্ধুবৰ্গৰ সৈতে পুৱাই বাঘমৰা বনভোজস্থলীলৈ গৈছিল। হঠাৎ নদীত অতি কম পানী থকা ঠাইত হাত ধুবলৈ নামিছিল ছাত্ৰীগৰাকী। কিন্তু পলসত সোমাই মৃত্যু হয় ছাত্ৰীগৰাকীৰ। বন্ধু তথা সতীৰ্থসকলে তাৎক্ষণিকভাৱে JMCHলৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ছাত্ৰীগৰাকী যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী আছিল। ফুকন তাই JB কলেজত পঢ়ি আছিলে। চেম্পৰটো পাছ কৰি পেলাই আছাম ৰাইফলছৰ পৰা 94% লৈ তাই JB কলেজত লৈছিলে আৰ্টছত। বাঘমৰাত গৈছিলে বোলে, মই গম নাপাওঁ। ফুকন তাই JB কলেজত পঢ়ি আছিলে। চেম্পৰটো পাছ কৰি পেলাই আছাম ৰাইফলছৰ পৰা 94% লৈ তাই JB কলেজত লৈছিলে আৰ্টছত। বাঘমৰাত গৈছিলে বোলে, মই গম নাপাওঁ। এতিয়াই গৈছোঁ লগৰ দহটাই গৈ পেলাই কৈছে বোলে। মোৰ মোমায়েক হয়, সৰু মোমায়েক। একো গম নাপাওঁ, এতিয়াহে কৈছে বোলে। তাই হেনো মাংসকণ হিলাবলৈ যে গোটেইকেইটা একেলগে আছিলে, মাংসকণ হিলাবলৈ যাওঁতে হিলাই থৈ আহোঁগৈ বুলি কয় হেনো। পানীতে পৰিলে নে পলকতে একো নাজানো, একোৱে নাজানো। হৃদয়ৰ ভিতৰত ঘটনা। তাৰমানে এগৰাকী উঠি অহা এজনী ছোৱালী, সৰু ছোৱালী 11ত পঢ়ে, প্ৰজ্ঞাশ্ৰী, আমাৰ চেম্পৰ্টত লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত পিকনিক খাবলৈ গৈছিলে। ব্ৰহ্মপুত্ৰ পাৰত মানে স্থবিৰ পানীখিনি, বহুত নৈ নহয়, তাত পলসত বা এনেকে ধৰণৰ মই দেখিছোঁ। ভিডিঅ'টো খুব হৃদয়ৰ ভিতৰত মানে অকালতে আমাক এৰি থৈ গুচি গ'ল। এতিয়া মাক বাপেক বা পৰিয়ালক আচলতে সান্তনা দিবলৈ কোনো, তেওঁলোকৰ পৰিয়ালক মানে কোনো সান্তনা দিয়াৰ কোনো ভাষা নাই। এইটো এনেকুৱা কাৰো পৰিয়ালৰ লগত নহওক। আমাৰ যুৱক যুৱতীসকলে সদায় সাৱধান হওক, নিজৰ গা বচাই চলক। ঠিক সেইদৰে স্থানীয় যিসকল লোকে বিভিন্ন ঠাইত পিকনিক স্পট কৰিছে, তেওঁলোকো আচলতে এই ক্ষেত্ৰত সাৱধান হ'ব হ'ল। আৰু গোটেই 700 কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰখনৰ দুয়ো পাৰে বা ৰাইজে পিকনিক খাবলৈ যায়। এতিয়া কোনো কাকো দুখ দি মানে কি ক'ম, মানে কোনো ভাষাই নাই কথাটো। আচলতে এজনী জীয়া ছোৱালীজনী নাইকিয়া হৈ গ'ল। গতিকে খবৰ ল'বলৈ আহি মানে একো ক'বলগীয়া নাই। 17 বছৰীয়া এজনী ছোৱালী 11ত পঢ়ে, ফূৰ্তি কৰি গৈছিল। আৰু তাইক মানে বা তেওঁলোক বোলে একেবাৰে পানীৰ মাজলৈ গৈছে, পানীত বোলে সাঁতুৰিছে, সেইবিলাকো নহয়। গতিকে এইটো বৰ কৰুণ দুৰ্ঘটনা এটা। আচলতে কোনো সান্তনাৰ ভাষা নাই। খালি এটাই ক'ম যে ল'ৰা ছোৱালীবিলাক সাৱধান হ'ব লাগে। তেওঁলোকো সাৱধান আছিলে। কোনেনো ক'ব পাৰে যে পলস আছিল, অকণমান সাধাৰণ পানী, একাঠু পানীত এনেকৈ দুৰ্ঘটনা হ'ব বুলি। গতিকে নৈ কাষত আপোনাৰ সাধাৰণতে পাহাৰ কাষত পিকনিক খাবলৈ মানুহ যায়, নেচাৰেল পৰিৱেশত। আজিকালি এটা মানে নতুন ষ্টাইল ওলাইছে, জেগাটো বেৰি লয়, বাঁহ চাহ দি পেলাই গেট এখন দিব। তাত কি হয়, এতিয়া মই দেখিছো, আমি তেনেকে দেখিছো যে কিছুমান NGOই ঠাইটুকুৰা নিয়াৰিকে কৰি অকণমান লেট্ৰিন বাথৰুম বনাই পানী দি তেনেকে কৰিছে। সেইটো আকৌ ৰাইজে প্ৰথমতে কৈছে যে এইটো ভালে হৈছে, পিকনিক স্পটটো পৰিষ্কাৰো কৰে, সিহঁতে গাড়ী পাৰ্কৰ কাৰণে জেগাখিনি নিয়াৰিকে উলিয়াই দিয়ে। গতিকে তেওঁলোককো একেষাৰে দোষী বা ক্ৰিমিনেল সেইটো ক'বলৈ দিগদাৰ। কিন্তু এইটো কথা ঠিক যে সমাজ বা স্থানীয় ৰাইজ, প্ৰশাসন, আমি অভিভাৱক অভিভাৱকে সকলো কিন্তু সাৱধান হ'ব। এতিয়া এই মুহূৰ্তত মই কাকো একো ধৰণৰ দুখ নিদিওঁ। মূল কথা হ'ল প্ৰজ্ঞাশ্ৰী এতিয়া নাই, সেইটোহে ডাঙৰ কথা। আৰু কোনো এজনী প্ৰজ্ঞাশ্ৰী এনেকে অকলতে হেৰাই নাযাওক, মই সেইটো কাৰণে প্ৰাৰ্থনা কৰিছো। আৰু যদি কিবা এনেকে ধৰণৰ খবৰ ল'বলগীয়া আছে, ক'ৰবাত কিবা আৰু পৰ্যবেক্ষণ কৰিবলগীয়া আছে আমাৰ স্থানীয় প্ৰশাসন, স্থানীয় ৰাইজ বা NGO বিলাকৰ দ্বাৰা, সেইটোত আমি সকলোৱে সংশ্লিষ্ট সকলোৱে মাত মাতিব লাগিব। তাত কোনো আপুনি কোৱাৰ কথাটো সত্যতা আছে। গতিকে এতিয়া আচলতে সেইটোৱে কথা। আৰু আমাৰ প্ৰগ্ৰেছিভ দৰে আৰু কোনো নাহক, সেইখিনি বাঘমৰা বনভোজস্থলীতলৈ কিন্তু বহুত অভিযোগ আছে। হয় হয়, তেনেকুৱা ধৰণৰ যিবিলাক অতি বিপদজনক ঠাই, সেইবিলাকত আচলতে কোনো পিকনিক স্থলী হিচাপে কৰিব নালাগে, আমিও যাব নালাগে। আৰু
মই খবৰ ল'ম কি তাত কি নিষিদ্ধ কৰা হৈছিল নেকি জেগা বা কি আছে মই এতিয়া নজনাকে ক'বলৈ দিগদাৰ কিন্তু আমি সকলো সাৱধান হ'ব লাগিব আজি তেখেতে মই এতিয়া পুনৰবাৰ পৰিয়ালটোক আচলতে সান্তনা দিয়াৰ কোনো ভাষা নাই কি উঠি অহা চলে এনেকৈ আৰু পুনৰবাৰ কৈছো তেওঁলোকে কোনো ধৰণৰ ক্ৰীড়া কৰি ভিতৰলৈ বোলে সাঁতুৰিবলৈ যাম তেনেকুৱা নহয় তেওঁলোকে সাধাৰণ একাঠু পানী তেনেকৈ গ'লে তাত দুৰ্ঘটনা বুলি ক'ব লাগিব সেইটো আৰু কাৰো জীৱনত পৰিয়ালত এনেকুৱা নহওক আজি এই নতুন বছৰটোৰ দ্বিতীয় দিনটোত সেইটোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো ব্যুৰ ৰিপৰ্ট মায়া নিউজ